আজি আমি গোটেই কেইজনী আকৌ এফালে যাবলৈ ওলালো। ক'ত গৈছো গম পাব বাৰু। প্ৰথমে মানে খাবলৈ যাম, তাৰ পাছত অলপ ফুৰিম। সেয়ে ফাৰ্ষ্টে আমি গ'লো বাৰ্গাৰ কিঙলৈ বুলি। আৰু তাত গৈয়ে চুমিয়ে আমাৰ বাবে অৰ্ডাৰ দিবলৈ গ'ল আৰু আহিলৈ অলপ অভাৰ এক্টিং কৰিবই দিয়কচোন ন। অলপ পাছতে আহি গ'ল আমাৰ অৰ্ডাৰ। তাৰ পাছত খালো চফ্ট টি। সেই চফ্ট টি আৰু কোক খাই এতিয়া মোৰ বেমাৰ চৰ্দি, মাতটোত গম পাইছেই চাগে নহয়। খাই বৈ লৈ এনেই অলপ ঘূৰিলো, যিহেতু আমাৰ হাতত বহুত টাইম আছিল। আকৌ আমাৰ এইজনীৰ চুলেজডাল খুলিয়েই থাকে, লোকে বান্ধি দিব লাগে, নিজে বান্ধিবও নাজানে, ইমান ডাঙৰ হ'ল। তাৰ পাছত আজি আমি আহিলো আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন। ক'ত গৈ আছো আমিও ভালকৈ নাজানো, বাট আহি আছো। ইমান পাহাৰ বগাই বগাই আহিছো নহয়। এইৰ আকৌ চুলেজডাল এগেইন খুলি থাকিল। আকৌ আমাৰ এজনীয়ে ভাইব লৈ আছে গান বজাই। তাৰ পাছতে ভাগৰতে শুই পৰিলে প্ৰায় ৰাস্তাতে। কি যে হ'ব ইহঁতৰ লগত। গৈ গৈ বাৰু এটা ভাল ভিউৱে পালো বাৰু। ৰিগ্ৰেট নহ'ল সেইবাবে, কিন্তু হাতত বহুত সময় কম আছিলে, যিহেতু যাওঁতে জেগা বিচাৰি থাকোঁতে আমাৰ দেৰি হৈ গৈছিলে। তাৰ পৰা আমি সোনকালে ৰিটাৰ্ণ হলো, কাৰণ নাওকেইখনৰ বাহিৰে বেলেগ মানুহৰ তাত কোনো ধৰণৰ উপস্থিতি নাছিলে। সেয়ে সোনকালে ঘূৰি অহাটো উচিত ভাবিলো। কেনেকুৱা লাগিল এনেকে জি টি ৰাস্তাত আহি? বহুত বেছি আচ্ছা ভাল বেছ নাহো আৰু মই নাজানা ৰাস্তাত। আজিলৈ ইমানেই দেই, আকৌ লগ পাম।